দেহি ঐ আজিকালি ছোৱালী দেহি ঐ চকু দিবই নোৱাৰি দেহি ঐ 9-10ৰ কেইজনীও দেখো লাগি থাকে গৰাকী দেহি ঐ মন লাগে যিজনী মনৰ কথা নোৱাৰো ক'ব খুলি। হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ ভালনে? মোৰ বহুতে ভাল। আশা কৰোঁ আপোনালোকৰো ভাল। আজি 6-7 দিনৰ মূৰত আকৌ আজি এটা ভিডিঅ' ডালিম বুলি ভাবিলোঁ। আৰু আপোনালোকে গম পায় সকলোৱে যে আজি যিহেতু খ্ৰীষ্টমাছ ডে, মই আপোনালোকক খ্ৰীষ্টমাছৰ বহুত শুভেচ্ছা জনালোঁ। হেপী মেৰি খ্ৰীষ্টমাছ। মোৰ ফালৰ পৰা যিবিলাকে খ্ৰীষ্টিয়ান হয় তেখেতসকলক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল। সন্ধিয়াটোৰ লগতে ৰাতিটো বহুত শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো এঠাইত মই এতিয়া ফুৰিবলৈ গৈ আছোঁ। মই ডিউটিৰ পৰা আহি পালোঁ 5:10-15 মানত আহি পালোঁহি। এতিয়া মোটামুটি আপোনাৰ 6টা বাজিলে। এতিয়া ৰেডি হওঁ। ৰেডি হৈ পেলাই আকৌ মই আপোনালোকক গৈ পেলাই য'ত যাম ক'ত গৈ আছোঁ মই ভাবিলে এটা অকণমান আপোনালোককো দেখুৱাই দিওঁ ভিডিঅ'টোৰ যোগেদি। চাওক, এতিয়া ভিডিঅ'টোক স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইটো মই ড্ৰেছ ওলাই লৈছোঁ। এতিয়া চাওক, মই পিন্ধি যাম, ঠিক আছে? চাওক, এতিয়া মই ৰেডি হৈ গ'লোঁ। এতিয়া যাবলৈ অলৰেডি সাজু হৈছোঁ। যিহেতু এতিয়া যাম আৰু ৰাস্তাত আপোনাৰ ভিডিঅ' নবনাওঁ, একেলগে গৈ পেলাই শ্বপিং মলত বনামগৈ, ঠিক আছে? এতিয়া যাওঁ দেই। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব, ঠিক আছে? এই যে আপোনালোকে দেখি আছে যে এতিয়া ইমানখিনি গাড়ী যাম, এইখিনি কোনো ৰাস্তাৰ গাড়ী যাম নহয় দেই, মেইন ৰোডৰ নহয়। এতিয়া শ্বপিং মলত যে আমি গৈ আছোঁ ভিতৰত সোমাবলৈ এতিয়া পাৰ্কিঙলৈ, গাড়ী থ'বলৈ পাৰ্কিঙত গৈ আছোঁ। এই পাৰ্কিঙত সোমোৱা যাম। চাওকচোন ইমান ধুনীয়াকৈ সজাইছে ন বস্তুবিলাক, ইমান ধুনীয়াকৈ লাইট চাইট দিছে। মানুহবিলাক দেখিছেনে? সকলোৱে ফটো ভিডিঅ' বনোৱাত ব্যস্ত চাইডে এফালে মাজতে গাড়ী আহি আছে। ধুনীয়া কৰি কৰিছে, বস্তুবিলাক সজাইছে। আমিও এইখিনিলৈকে আহি আছোঁ গাড়ীখন থৈ, ঠিক আছে? এইটো মোৰ ভাইটি আহিছে, চাওক। এতিয়া আমি ভিতৰত সোমাই গ'লোঁ। এতিয়া চাই থাকক ভিডিঅ'টো। মই দেখুৱাই আছোঁ বহুত ধুনীয়া বস্তু আছে। চবখিনি এফালৰ পৰা আমি এতিয়া ওপৰত গৈ আছোঁ। মানুহ বহুত আছে দেই, বহুত মানুহ মই আপোনালোকক কি ক'ম। এস্কেলেটাৰত আমি গৈ আছোঁ ওপৰলৈ, সিফালে অহা ইফালে যোৱা। কিমান মানুহ ডাইনাছৰটোৰ ওচৰত। চাওকচোন ইমান ধুনীয়াকৈ ডাইনাছৰটো সজাইছে ডাঙৰ কৰি। চব ভিডিঅ' বনাইছে, ফটো বনোৱাই ফটো বনাইছে। বহুত মানুহ, সভাৰ মানুহে হৈছে। চাওকচোন, মই আপোনাক দেখুৱাই আছোঁ বাৰু ভালদৰে। আপোনালোকে চাই থাকিব ভিডিঅ'টো, ঠিক আছে? ডাইনাছৰৰ কণীকেইটা চাওকচোন, কি ডাঙৰ বঢ়িয়াকৈ সাজুইছে। মলটো বহুত ডাঙৰ হয়। চাওকচোন কিমান ওপৰলৈকে আছে। ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ। এই মলটোৰ নাম হৈছে ফৰম সুজানা মল। আপোনালোকক অলৰেডি মই আপোনাৰ থাম্বনেইলত দি থৈছোঁৱে। আৰু বহুতসকলে হয়তো আহিছে বা যিবিলাকে অহাও নাই, সঁচাকৈ যদি কোনোবা হায়দৰাবাদত থাকি অহা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ আহি চাব, কাৰণ বহুত ভাল লগা মল হয়। মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে তেতিয়া অন্ততঃ আহি পেলাই ধুনীয়াকৈ চাই যাব পাৰিব। আজি যিহেতু খ্ৰীষ্টমাছ ডে, সেইকাৰণে মানুহ বহুত আছে। নৰ্মেল ডেত হয়তো কম হ'ব পাৰে, আপোনালোকে আহি চাই যাব পাৰে, ঠিক আছে? আকৌ বহুত কিবা কিবি দেখুৱাই আছোঁ আপোনালোকক। মই ভিডিঅ'টো কেৱল চাই থাকিব। এইখন গাড়ী অকল সৰু ল'ৰা ছোৱালীবিলাকক বহুৱাবলৈ আজি স্পেচিয়েল খ্ৰীষ্টমাছ ডেৰ কাৰণে কৰিছে, সজাই লৈছে। চাওকচোন বৰ ধুনীয়া লাগিছে ন? কেনে লাগছে বস্তুবিলাক? ভাল লাগিছেনে আপোনালোকৰ? চাওকচোন খুব প্ৰাইচ হয় দেই, আমি ল'ব নোৱাৰোঁ, সেইকাৰণে দেখুৱাই দিছোঁ আপোনালোকক, ভিডিঅ'টোতে ৰাখি থৈছোঁ। চেল চলি আছে, 50% অফ দি আছে, দেখিছেনে? ৰেজৰ কেনে লাগছে?
লাগিছে কওকচোন ভাল লাগিছে নে এই পোৱালিটোৰ মাজৰটো বেছি ভাল লাগিছে ন দেখুৱাই দিছোঁ চাওক কুৰ্তা কেইযোৰ ভাল লাগিছে নে কাৰোবাৰ বিয়াত লাগে যদি লৈ যাব পাৰিব কিন্তু এই মূৰত সেই কৰা মানে বিয়াৰ পুৰা ড্ৰেছ পায় ইয়াতে চাওকচোন এইটোত চাওক এইযোৰ ভাল লাগিছে ন দুইটাৰে সেইটোৱে দেখুৱাই দিছোঁ এইটো PVR আছে এতিয়াও মানে চিনেমা হল আছে আৰু বাজাজৰ মানে টিভি চিভি পালি এনে মানে ল'ব পাৰিব বাজাজ ইলেক্ট্ৰনিক্স আছে বাজাজৰ হয় চাওক দোকানবিলাক আজি মানে খ্ৰীষ্টমাছৰ কাৰণে অকণ ধুনীয়াকৈ সেই কৰিছে সজাই দি লৈছে লগতে আপোনাৰ এটা কথা জানেনে আজি খ্ৰীষ্টমাছৰ কাৰণে মানে এজনক মানে খ্ৰীষ্টমাছৰ যিখিনি ড্ৰেছ পিন্ধাই পেলাই সকলোৱে ফটো উঠি আছে চ' ময়ো দুটামান ফটো উঠি ল'ম বাৰু ঠিক আছে তো আপোনালোকে চাই থাকিব চাওক এতে বস্তু বাহানিবিলাক দেখুৱাই দিছোঁ চাওক বৰ ধুনীয়া জেগাখিনি হে ফ্ৰেণ্ড আপোনালোকক আৰু এটা কথা কওঁ যে এই যে ছোৱালীজনী চাওকচোন ওপৰত যে উঠি আছে তো সেইবিলাক মানে এই গোটেই খেল ছোৱালীজনী বা ল'ৰা ছোৱালী যিকোনো খেল ইয়াতে বহুত ধৰণৰ খেল আছে চ' যিকোনো বস্তু আপুনি খেল খেলিবলৈ হ'লে চবত কৰি ল' প্ৰাইচ আপোনাৰ মানে 10 টকা 30 টকা এনেকুৱা টিকট নাই মানে আপোনাৰ ডাইৰেক্ট 1500 টকা মানে চবত কৰি 1500 টকাৰে এখন কাৰ্ড ল'ব লাগিব সেই কাৰ্ডখনেৰে আপুনি 46 টাইম মানে 46 টাইম আপুনি স্ৱেপ কৰিব পাৰিব আৰু ভেলিড থাকিব কাৰ্ডখনৰ অনলি 90 দিন মানে 90 দিনৰ ভিতৰত আপুনি যেতিয়াই তেতিয়া আহি পেলাই মানে স্ৱেপ কৰি পেলাই আপুনি যিকোনো গেম খেলিব পাৰে তো এতিয়া মোৰ মন আছিলে কিন্তু এই যে ছোৱালীজনী যে উঠি আছে ওপৰৰ সেই বগাইছে যে সেইখিনি উঠিব মন আছিলে কিন্তু মানে এতিয়া টাইমো নাই তাৰোপৰি আজি লেটো হৈছে ডিউটি কৰি আহিছোঁ চাবলৈ সেইকাৰণে কেতিয়াবা আহিলে নিশ্চয় উঠিম বাৰু তো আপোনালোকক মই জনাই দিছোঁ কোনোবা যদি আহেও এনেকৈ মানে সেইটো কৰিব পাৰিব যদি মন থাকে ভিডিঅ'টোৰ যোগেদি চাওকচোন বহুত ভাল লাগিছে দেই বহুত ল'ৰা ছোৱালী খেলা মানে বহুত প্লেচ আছে ইয়াতে বহুত তো চাই থাকক ভিডিঅ'টো তো
গ্ৰীণ শ্বপিং মলটো চোৱা মোৰ কমপ্লিট হৈ গ'ল তো বহুত ভাল লাগিল তো এতিয়া যাবলৈ অলৰেডি ৰেডি হৈ গ'লোঁ আমি এতিয়া বাহিৰতে খানাটো খাই যাম কাৰণ এতিয়া 10টাই বাজিল দিয়কচোন যদি মোৰ আপোনালোকে বৰ্তমান মানে শেষলৈকে এতিয়ালৈকে যোনে যোনে ভিডিঅ'টো চাই আছে নিশ্চয় আপোনালোকে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিল লগতে ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গুড নাইট আগলৈকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম চি ইউ